মেৰাপানীত ছাত্ৰৰ সন্ধানহীন। মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত চাওদাংপথাৰ সাপেখাতী গাঁৱৰ নিবাসী তথা ফৰকাটিং মহাবিদ্যালয়ৰ লোচন গগৈ নামৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰজন কালি কলেজলৈ বুলি ঘৰৰ পৰা ওলাই গৈ সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে বংশ পৰিয়াল মৃদুৰ কুটুমৰ ঘৰত খবৰ কৰি কোনো সন্ধান লাভ নকৰাত আজি মেৰাপানী আৰক্ষী থানাত ছাত্ৰজনৰ নিখোজৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। কোনো লোকে ছাত্ৰজনৰ সন্ধান পালে 9707853693 নম্বৰত ফোন কৰাৰ লগতে স্থানীয় আৰক্ষী থানাত অৱগত কৰিবলৈ আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ গোলাঘাট। পুৱা 7 বজাতে সাপেখাতী বজাৰৰ ওচৰ মীনাক্ষী গগৈ আৰু ৰহিত গগৈৰ পুত্ৰ লোচন গগৈ, তেওঁ ফৰকাটিং জুনিয়ৰ কলেজত পঢ়ে। তেওঁ পৰীক্ষা দিবলৈ বুলি গৈছিল। পৰীক্ষা দিবলৈ যোৱা মানে তেখেতৰ সন্ধিয়া লাগি গ'লগৈ, কিন্তু তেতিয়ালৈকে ঘৰলৈ ঘূৰি নাহিল। ঘৰৰ পৰা খবৰ লোৱা হৈছে, লগৰবিলাকো খবৰ লৈছে যে কলেজত তেওঁ কিয় নাহিল। তেওঁ কলেজত যোৱা নাই, পৰীক্ষাও দিয়া নাই। এতিয়া আমাৰ সকলোৰে সন্দেহ আছে তেওঁ ট্ৰেইনত উঠি হয়তো বাহিৰলৈ যাব পাৰে। কিছুমানে প্ৰত্যক্ষ কৰিছে বুলি আমাক অৱগত কৰিছে যে তেখেত ট্ৰেইনত গৈছে। ট্ৰেইনত গৈ তেখেত হয়তো বাহিৰলৈ গৈছে বা দুষ্ট চক্ৰৰ কবলত পৰি তেখেতক মানে কিডনেপিঙো হ'ব পাৰে, আমি সন্দেহ কৰিছোঁ। গতিকে সদাশয় কোনোবা ব্যক্তিয়ে যদি এই লোচন গগৈক দেখা পায়, তেখেতৰ ফটো মই দেখুৱাব বিচাৰিছোঁ। এইজন লোচন গগৈ, এই কলেজৰ ড্ৰেছেৰে তেখেত মানে গাড়ীত উঠি গৈছে। কিহত পঢ়ি আছিল? হাই ছেকেণ্ডেৰী, তেখেত ছেকেণ্ড ইয়েৰ। গতিকে পৰীক্ষা দিবলৈ বুলি গৈছিল ঘৰৰ পৰা, কিন্তু পৰীক্ষাও নিদিল তেখেতে, আৰু কলেজতো নাই, খবৰ লোৱা হৈছিলে। আৰু এতিয়া তেখেত আজিলৈকে কোনো সংহত আমি পোৱা নাই। দুদিন হৈ গ'ল এতিয়ালৈকে। আৰক্ষী কাষ চাপিছে নেকি? আৰক্ষী কাষ চাপিছোঁ, আমি আৰক্ষীকো আমি এজাহাৰ দাখিল কৰিছোঁ আৰু সংবাদ মাধ্যমকো আপোনালোকক জনাইছোঁ। গতিকে আপোনালোকে অনুগ্ৰহ কৰি এই ল'ৰাজনক ক'ৰবাত যদি দেখা পায় বা কোনোবা সূত্ৰে কিবা যদি গম পায়, মোবাইল নাম্বাৰ দিছে? মোবাইল নাম্বাৰ আপোনালোকক দিছোঁ, আৰু আপোনালোকে এই নাম্বাৰতে যোগাযোগ কৰিলে আমাক অৱগত কৰিব। আমি পৰিয়াল হৈ আমি আপোনালোকক। কি হয় আপুনি? মই দদায়েকে হয়, ভতিজাৰ স্বৰূপ হয়, দদায়েক হয়, আৰু এখেত মোমায়েক হয়। গতিকে আমি আৰক্ষীয়ে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে? আৰক্ষীয়েও সহযোগ কৰিছে, তেখেতলোকেও পালে মানে আমাক জনাম বুলি কৈছে, চেষ্টা কৰিম বুলি কৈছে। যাব আপোনালোকে ৰেলৱে? আমি এতিয়া ৰেলৱে ষ্টেচনত যাম, ফৰকাটিং ৰেলৱে ষ্টেচন, তাতো আমি এনকুৱাৰী কৰিম চিচি কেমেৰাত, যাতে তেখেত গৈছেনে নাই সঠিককে সেই কথাটো জানিব পাৰিম। আৰু কি বিচাৰিব এতিয়া শেহতীয়াকে? ল'ৰাটো বহুত ভাল ল'ৰা, নিৰ্দয় ল'ৰা। তেখেত কোনো বেয়া বস্তু নাখায় বা বেয়া সংগত নাথাকে, আৰু বহুত চোকা ল'ৰা। হয়, বহুত কষ্ট কৰি বাপেক মাকে পঢ়াইছে। তেখেত পঢ়াটো চোকা, 5টাত লেটাৰ পাই পিনি তেখেত মানে উত্তীৰ্ণ হৈছে মেট্ৰিকত। আৰু এখন শংকৰদেৱ বিদ্যালয়ত তেওঁৰ মেথছৰ টিচাৰো কৰি আছিল প্ৰাইভেটকৈ। দুখ লাগিছে, তেখেতে যাতে অতি সোনকালে কোনোবা সদাশয় যদি দেখা পায় আমাক অৱগত কৰিব। লোচন গগৈ তেওঁৰ নাম, আৰু এখন তেওঁৰ ফটো আমি দেখুৱাইছোঁ। সুস্থ শৰীৰে ঘৰলৈ যাতে ঘূৰি আহে আমি কামনা কৰিছোঁ। ধন্যবাদ।